নমস্কাৰ অনিমাৰ পাকঘৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ পাৰৰ মাংসৰ এটা খুবেই টেষ্টি ৰেচিপি। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই লৈ লৈছোঁ পাৰৰ মাংস। ইয়াত দুটা পাৰৰ মাংস কাটি লোৱা হৈছে আৰু এইখিনি লৈ লৈছোঁ আলু আৰু ইয়াৰ নহৰু লৈ লৈছোঁ আৰু লৈ লৈছোঁ পিঁয়াজ। এইখিনি মই লৈ লৈছোঁ কেঁচা জলকীয়া আৰু এক টুকুৰা আদা লৈ লৈছোঁ। এয়া গোটা জিৰা, গোটা ধনিয়া আৰু লৈ লৈছোঁ জালুক। আৰু এইখিনি লৈ লৈছোঁ শুকান জলকীয়া গুড়ি। আৰু এয়া লৈ লৈছোঁ এভৰিডে মিট মছলা। এয়া জিৰা, ধনিয়া আৰু কেঁচা জলকীয়াখিনি মই পটাত পিচি লৈছোঁ এনেদৰে। আপোনালোকে মিক্সিতো পিচি ল'ব পাৰে। এতিয়া মই ইণ্ডাকশ্যনটো অন কৰি লৈছোঁ। আপোনালোকে গেছতো বনাব পাৰে। মই ইয়াতে কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন গৰম হৈ অহাৰ পিছত মই ইয়াতে তেল দি দিছোঁ। ইয়াতে মই দি দিছোঁ গোটা জিৰা, এতিয়া মই পাৰৰ মাংসখিনি দি দিছোঁ। মই এইখিনি অলপ সময় লৰাই ল'ম। দুই মিনিটমান লৰাই লোৱাৰ পিছত মই ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিছোঁ আৰু এয়া দি দিছোঁ হালধি গুড়ি। এতিয়া মই অলপ সময় ভাজি ল'ম। অলপ সময় ভাজি লোৱাৰ পিছত মই ইয়াতে আলুখিনি দি দিছোঁ। লগতে দি দিছোঁ নহৰু আৰু পিঁয়াজখিনিও। এতিয়া মই অলপ সময় লৰাই ল'ম। কিছু সময় লৰাই লোৱাৰ পিছত মই আৰু অলপ হালধি দি দিছোঁ ইয়াতে। এতিয়া মই লৰাই লৈ অলপ সময় ঢাকি দিছোঁ। মই এইখিনি 7 মিনিটমানৰ বাবে ঢাকি দিছিলোঁ। এতিয়া ঢাকনিখন গুচালোঁ। আৰু অলপ সময় এনেদৰে লৰাই ল'ম। এতিয়া মই মছলাখিনি দি দিছোঁ। এই মছলাখিনি পটাত পিচি ল'লে বেছি টেষ্টি হয় খাবলৈ। আপোনালোকে মিক্সিতো দিব পাৰে। মই এতিয়া শুকান জলকীয়া গুড়িখিনি দি দিছোঁ। এতিয়া ভালদৰে লৰাই ল'ম। এনেদৰে মই 5 মিনিটমান লৰাই থাকিম। এনেদৰে পুনৰ মই 5-7 মিনিটমানৰ বাবে ঢাকি দিছোঁ। এতিয়া ঢাকনিখন গুচালোঁ। পুনৰ মই কিছু সময় লৰাই থাকিম। মাংসখিনি ভজা হৈ গৈছে। এনে অৱস্থাত আপোনালোকে মাংসখিনি এনেদৰে ভাজিও খাব পাৰে। মই অলপ ৰাখি লৈছোঁ।
ইয়াৰ পিছত মই পানী দি দিম। মই ইয়াতে 2 গিলাচমান পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া অলপ সময় উতলিবলৈ দিম এনেদৰে। এয়া আলুখিনি ভালদৰে বইল হৈ গৈছে, দেখিব পাৰিছে। এইখিনি মই 10 মিনিটমানৰ বাবে এনেদৰে উতলিবলৈ দিছোঁ। আৰু শেষত দি দিম মই মিট মছলা। মিট মছলাখিনি দি লোৱাৰ পিছত মই অলপ সময় লৰাই ল'ম এনেদৰে। এয়া মাংসখিনি হৈয়ে গ'ল প্ৰায়। মই এতিয়া ইণ্ডাকশ্যনটো অফ কৰি দিছোঁ। এইখিনি মই এটা বাটিত নমাই ল'ম এতিয়া। আপোনালোকেও এনেদৰে ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।